কি হৈছে নমস্কাৰ সকলোকে তো আজি প্ৰথমবাৰৰ বাবে মই পনীৰ ৰান্ধিম বুলি ভাবিছোঁ আগতে কেতিয়াও কোনোদিন মই পনীৰ ৰান্ধি পোৱা নাই গতিকে বলক আজি লগে ভাগে পনীৰ বনাওঁ কেনেকুৱা হয় চাওঁ বলক যিহেতু প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিব লৈছোঁ আমাৰ আছামিজ ষ্টাইলতে বনাব লৈছোঁ মই এইপিনে বিলাহী কাটি ল'লোঁ আৰু এইপিনে পিঁয়াজ এইপিনে বইল আলু লৈ লৈছোঁ আৰু এইপিনে জলকীয়া তেনেকৈ কাটি ল'লোঁ তাৰপিছত এইপিনে আছে আপোনাৰ ধনিয়া এইপিনে আদা ৰচুন পেষ্ট আৰু দুটা মছলা লৈ গৈছিলোঁ এটা হৈছে চিলি গাৰ্লিক আৰু এটা হৈছে পনীৰ বাটাৰ মছলা তো ফাইনেলি মোৰ ৰাইজসকল পনীৰ হৈ গৈছে প্ৰথমবাৰ যিহেতু ট্ৰাই কৰিছোঁ তো ওচৰতে আছে আমাৰ সংগীতা মেমক টেষ্ট কৰিবৰ কাৰণে দি থোৱা সকলো টেষ্ট কৰি দিয়ক প্ৰথম বনাইছে পনীৰ